আজি আমি এনেকুৱা এখন ঐতিহাসিক ঠাইলৈ যাই আছোঁ য'ত 1894 চনৰ 28 জানুৱাৰী তাৰিখে ব্ৰিটিছৰ শাসন শোষণ আৰু খাজনা বৃদ্ধিৰ বিৰুদ্ধে কৃষকসকলে মাত মাতিছিলে আৰু মাত মাতিব গৈ 140 জন কৃষকৰ মৃত্যু হৈছিলে। বীৰ কৃষকসকলে নিজৰ বুকুৰ তেজেৰে যি ইতিহাস ৰচিছিলে আমি আজি তালৈ যাই আছোঁ কাৰণ তাতে অসম চৰকাৰৰ কৃষি বিভাগৰ ফালৰ পৰা আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু আমি আজি তালৈকে যাই আছোঁ। বলক, মোৰ লগত আছে এইটো মনোজ, মোৰ লগৰে হয়। তো আজি আমি দুইজনে যাই আছোঁ তালৈকে। তো বলক ক'ত কি হয় আমি গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক। কৃষক শ্বহীদ ভৱন, পাথৰিঘাট দৰং সমাধিস্থল। এটি জাতিক জীয়াই ৰখাৰ সংগ্ৰামত যিসকলে তেজেৰে ইতিহাস লিখিলে তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম। শ্বহীদ, প্ৰণামো তোমাক। শহীদ প্রণাম তোমার, শহীদ প্রণাম পৰিকল্পিত চিন্তাভাৱে জটিল সমাজ অসমৰ প্ৰতিজন নাগৰিকে নিজৰ ধৰণে বসবাস কৰিব পাৰিছে। তেওঁ অসমৰ শ্ৰদ্ধাৰ দেশৰ বিভিন্ন প্ৰান্তত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজি আত্মবলিদান দিয়া অনেক বীৰ বাটাৰে ধৰি আছে, অনেক কাটি লৈছে। লুইতৰ পাৰৰে তুমি দেখা লৰা, তুমি এটো বুকু পাতি দিলা। ভাৰতীৰ নুমলী জিক বচাবলে তুমি এটো মৃত্যু বৰিলা। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। বিংশ শতিকাৰ অষ্টম দশকৰ নতুন পুৰুষ অগণন জাতিৰ স্বকীয়তা ৰাখিবলে অহিংসাৰে কৰাৰণ। তুমি এটো দানৱীয় শক্তিক কিছু যুক্তিৰ মৰ্ম শিকালা। ভাৰতীৰ নুমলী জিক বচাবলে তুমি এটো মৃত্যু বৰিলা। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। মহান বীৰ কৃষক শ্বহীদ হ'ল ইয়াতে এই আন্দোলনত। তো তেওঁলোকলৈ আমাৰ তৰফৰ পৰা শতকোটি প্ৰণাম। তো অসমৰ স্বাৰ্থ ৰখে, নিজৰ জাতিৰ স্বাৰ্থ ৰখে, দেশৰ স্বাৰ্থ ৰখে যিসকলে প্ৰাণ আহুতি দিলে তেওঁলোকলৈ আমাৰ পৰা শতকোটি প্ৰণাম জনাইছোঁ ইয়াৰ পৰা। এইখিনি কৈয়ে আমাৰ ভিডিঅ'টো সামৰিম আজি। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ক'ত কি কৰিব লাগে আপোনালোকে জানে আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাইকটো কৰি দিব। থেংক ইউ।